সকলোলৈ নমস্কাৰ। আজি বনাবলৈ ওলাইছোঁ সৰিয়হ জলকীয়াৰ আচাৰ। ইয়াত মই এনেকৈয়ে বনাওঁ। আপোনালোকে যদি বেলেগ ধৰণে বনায় তেনেহ'লে জনাবচোন। ইয়াৰ বাবে মই জলকীয়াখিনি ধুই ৰ'দত শুকুৱাই ল'লোঁ আৰু ইয়াৰ পিছত কেঁচি দি পিচ পিচ কৰি সৰু সৰু টুকুৰা টুকুৰি কৰি ল'লোঁ। লৈ পেলাই এটা ৰ'দ খুৱাই লৈছোঁ। খুৱাই লৈ এইফালে মই বেহাৰখিনি ভিনেগাৰত এটা বেলাৰ কাৰণে তিয়াই থৈ দিলোঁ আৰু এয়া কেৰাহীত তেল গৰম হৈ ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এই ভিনেগাৰখিনি পিচি ল'লোঁ। পিচি এই কাটি লোৱা জলকীয়াখিনি দি দিলোঁ। দি পেলাই এয়া তেলখিনি দি দিলোঁ। জলকীয়া সৰহ হোৱাৰ বাবে মই দুটা বাচনত লৈ লৈছিলোঁ মিক্স কৰিবৰ কাৰণে। এয়া হালধি, কাশ্মীৰী মিৰ্চ আৰু নিমখ দি দিলোঁ আৰু মিক্স কৰোঁতে অলপমান ভিনেগাৰো এড কৰিছোঁ আৰু এয়া মোৰ ৰেডি হৈ গ'ল জলকীয়াৰ আচাৰ। ৰ'দত থৈ পেলাই খাব পৰা হৈ যাব।